ইতিমধ্যে আহি আমাৰ সাংস্কৃতিক সমাজৰ মহাবিদ্যালয়ত উপস্থিত হৈছেহি আৰু আমি অনুৰোধ জনাইছোঁ সকলো সাংস্কৃতিক দলেই মহাবিদ্যালয়ৰ নাগৰিক গৈ তেখেতসকলৰ নিজৰ নিজৰ দৃষ্টি প্ৰদৰ্শন কৰিব। ইতিমধ্যে সৰুপথাৰ মহাবিদ্যালয়ৰ মূল প্ৰৱেশ পথেদি আমাৰ সাংস্কৃতিক দলসমূহ গৈ আছে। আমি তেখেতসকলক মহাবিদ্যালয়ৰ বাকৰিত তেখেতসকলৰ নিজৰ নিজৰ কৃষ্টি পৰিৱেশন কৰাৰ বাবে অনুৰোধ জনাইছোঁ।
সংস্কৃতিৰ আধাৰ এখন আহি পাই যাব আপুনি ৰৈ দিব বহুত দূৰ নহয়তো ইমান বস্তু গৰাকী হৈ আছে মেজি সেই হেৰি যে ভাল লাগিলে প্ৰত্যেকটো বিভাগৰ দি আছে তাৰমানে এটা ৰেকৰ্ডিংটো বেয়া হ'ল নেকি সিদিনা ইয়াতে আইন পূজা মণ্ডপৰ নাম গাওঁতে আপোনাক দি দিম দিব যে আপোনাক থেংক ইউ টেনশ্যন লৈছে ইমান ধুনীয়া নামখিনি মই বোলো ৰাখি থওঁ গোপিনীবিলাকে গাইছে হেৰি কৰিব নহয় নুঠিলে একো এইখিনি কৰি দিব পৰা হ'লে বৰ ভাল হ'ল
ข
মণিবাগে আগতে এটা উলিয়াইছিলে ফাউণ্ডেশ্যন ডেট সেইটো বহুত মনত ৰাখিবলগীয়া হৈ যায় মণিবাগে কিন্তু সঁচাকৈ কম নি এইখিনি মেইনটেইন কৰা মাথা গৰম হৈ যাব সুন্দৰকৈ হৈছে যে কিমান ভালকৈ হৈছে কিমান মানুহ কিমান সুন্দৰকৈ
रील हे फोन आहे কলেজ এদিকে যাইছে তাই চালা एक हॉल साइड खिली मिली पूरा हिला ना सर